অলপতে ছত্তীশগড়ত শ্বহীদ হোৱা অসম সন্তান বিশ্বজিৎ চৌহানৰ স্মৃতিত ভাৰ্গৱ লিজনৰ কথাৰে মঞ্জিল বৰুৱাৰ পাঠেৰে এটি কবিতা শ্বহীদৰ কথাৰে। এয়া এইমাত্ৰ AMCৰ কেপ্টেইন প্ৰিয়ংকা মেডামে ডেথ চাৰ্টিফিকেটৰ মোহৰটো মাৰি ডেথ চাৰ্টিফিকেটত তেখেতৰ চাইনটো কৰি মোক মৃত বুলি ঘোষণা কৰিলে। মোৰ 4জন বন্ধুৱে মেডিকেল বেডখনত তুলি হেড কোৱাৰ্টাৰৰ ফাৰ্নিচাৰ NGOয়ে সজাই থোৱা কফিনটোলৈ মোক লৈ গৈ আছে। ঘৰত ইতিমধ্যে খবৰ কৰা গৈছে মই সন্ত্ৰাসবাদীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত বুলি। খবৰটো শুনি মায়ে কান্দিছে। ভণ্টিয়ে মাক সান্তনা দিছে, দাদাৰ ভাল হ'ব মা। দেউতাই দুখ আৰু ক্ষোভত ছটফটাইছে। এয়া তিৰংগাখন মেৰিয়াই মেডাম আৰু বন্ধুসকলে চেলুট মাৰি কফিনটো বন্ধ কৰি দিছে। কফিনটো লৰিছে দেখোন। মোক বোধহয় গাড়ীত উঠাইছে এয়াৰপৰ্টলৈ নিবলৈ। কিছু সময়ৰ পিছত মই ঘৰ পামগৈ। পদূলিৰ পৰা ঘৰলৈ গাঁৱৰ মানুহে মোক চাবলৈ ভিৰ কৰিবহি। মায়ে বাগৰি বাগৰি কান্দিব, মোৰ ল'ৰাটো ঘূৰাই দিয়া, মোৰ ল'ৰাটো ঘূৰাই দিয়া বুলি। ভণ্টিয়ে উচুপি উচুপি মাক সান্তনা দিব। অঙহী বঙহীবোৰেও মা দেউতাক নাকান্দিবলৈ সান্তনা দিয়াৰ বৃথা চেষ্টা কৰিব। আৰু নিউজ চেনেলবোৰে বাতৰি প্ৰকাশ কৰিব, হয় হয় নন্দন, আমি বৰ্তমান উপস্থিত আছোঁ শ্বহীদ ভাৰ্গৱ লিজনৰ বাসগৃহত। বৰ্তমান এক সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। এয়া আমি দেখুৱাব বিচাৰিছোঁ ভাৰ্গৱ লিজনৰ মৃতদেহ। সেইদৰে নিউজ চেনেলবোৰ আহি মোৰ ঘৰ পাবহি। মোক থব অহা মোৰ সৈনিক বন্ধুকেইজনে কফিনটো খুলি দিছে। মায়ে মোৰ মুখখন দেখি আৰু জোৰকৈ কান্দিছে। খুৰা আৰু গাঁৱৰ দাদাহঁত মিলি এডাল বাঁহ 3 চুৰ কৰি মোক তুলি নিবলৈ চাঙিখন সাজিছে। দেউতাই কপালকে ধিয়াই কান্দি আছে। দেউতাৰ চকুলৈ নোচোৱাকে কথা কোৱা মই এতিয়া মূৰ তুলি দেউতাক কৈছো, তুমি নাকান্দিবা দেউতা, নাকান্দিবা। মই পিঠিত গুলি খোৱা নাই। সেয়া চোৱা, মোৰ বুকুত গুলি লগাৰ চিন। তুমি সকলোকে কৈ দিয়া তোমাৰ ল'ৰা বীৰ হৈ ঘৰলৈ উভতি আহিছো বুলি। মা, অ' মা, তুমি আৰু নাকান্দিবা, মোক যাবলৈ দিয়া। তুমি এনেকৈ কান্দি থাকিলে মই আৰু কষ্ট পাম, বৰ কষ্ট পাম মই এটা কথা ক'ব পাহৰিছোৱে তোমাক যে এদিন মই ফেচবুকত ফটো এখন দেখুৱাইছিলোঁ ছোৱালী এজনীৰ। তুমি যে কৈছিলা ছোৱালীজনী চিনি পাওঁ লাগিছে। তাই আন কোনো নহয়, আমাৰ গাঁৱৰে জুজু আছিল। তাইক দুখ কৰিবলৈ মানা কৰিবা। মই য'ত থাকিম কুশলে থাকিম, সপোনত তোমালোকৰ খবৰ লৈ থাকিম। মই যাওঁ মা। সেইবাৰ আহোঁতে তোমাৰ ভৰি চুই সেৱালৈ গৈছিলোঁ, এইবাৰ নাপালো। তুমি দুখ নকৰিবা, তুমি অকণমানো দুখ নকৰিবা মা। মই আহিলো। এতিয়া মোক চিতাত শুৱাইছে। কাণত গুলিৰ শব্দ শেষবাৰৰ বাবে শুনিলো। মোক থব অহা বন্ধু কেইজনে ক্ল'জ ড্ৰিলেৰে মোক সসন্মানে বিদায় দিছে। মই বিদায় ললো সকলোৰে পৰা, ভাৰত মাতাৰ পৰা।
জয় হিন্দ।